নমস্কাৰ, এমতত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 11 নৱেম্বৰ। দেশৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। এনে ধৰণৰ ভিডিঅ' নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিব। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। দশম শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এক বিশেষ ঘোষণা। দশম শ্ৰেণী উত্তীৰ্ণ ITI পাছ কৰা সকললৈ এক গুৰুত্বপূৰ্ণ খবৰ হৈছে। উত্তৰ পূব ৰেলৱে বিভাগত খালী হৈছে বহুকেইটা পদ। মুকলি হৈছে 1466টা পদ। 1 ডিচেম্বৰ 2021 পূৰ্বে কৰিব লাগিব আবেদন। 1 ডিচেম্বৰ 2021 চনৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইনৰ মাধ্যমত কৰিব লাগিব আবেদন। www.rrcpryj.org ৱেবছাইটত আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 100 টকা। 15 বছৰৰ পৰা 24 বছৰ বয়সৰ যুৱক যুৱতীয়েহে আবেদন কৰিব পাৰিব। উত্তৰ পূব ৰেলৱে বিভাগত খালী হৈছে 1466টা পদ। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। অসমৰ প্ৰতিখন গাঁৱৰ বাবে 1টাকৈ ফোন নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে। প্ৰতিখন জিলাৰ পৃথক পৃথক ফোন নম্বৰ। 22টাকৈ ফোন নম্বৰ মুকলি কৰিছে অসম চৰকাৰে। দুৰ্নীতি দেখাৰ লগে লগে ফোন কৰক, জেললৈ পঠিয়াওক। আপোনাৰ অভিযোগ নিৰীক্ষণৰ বাবে 1জনকৈ নিৰীক্ষণকাৰী বিষয়া। কামৰূপ মেট্ৰ' জিলাত বিমান শৰ্মা, নগাঁও জিলাত নজৰুল ইছলাম, গোৱালপাৰা জিলাত হিতাংশু কুমাৰ দাস, বাক্সা জিলাত কিশোৰ কুমাৰ চৌধুৰী, বৰপেটা জিলাত শ্ৰী গাৰ্গেশ্বৰ দাস, বঙাইগাঁও জিলাত বিপুল কুমাৰ দাস, দৰং জিলাত প্ৰভাত বৰুৱা, ধুবুৰী জিলাত তুষাৰকান্তি দাস, ডিমা হাছাও জিলাত গণেশ চন্দ্ৰ গোস্বামী, হোজাই জিলাত মহম্মদ আলী, কামৰূপ গ্ৰাম্য জিলাত ৱাহিদুৰ ৰহমান, কাৰ্বি আংলং জিলাত কামিনী কুমাৰ নাথ, লখিমপুৰ জিলাত প্ৰেমদৰ কামান, মৰিগাঁও জিলাত অতুল চন্দ্ৰ বৰুৱা, নলবাৰী জিলাত বিজয় বৰ্মন, শিৱসাগৰ জিলাত সৈয়দ আলী, শোণিতপুৰ জিলাত নিৰঞ্জন শইকীয়া, জিলাত ক্ষিতীশ চন্দ্ৰ কাকতি, বিশ্বনাথ জিলাত হৰেন্দ্ৰ চন্দ্ৰ নাথ, দক্ষিণ হালমাৰা কেৱাল উদ্দিন আহমেদ, মাজুলী জিলাত হেমচন্দ্ৰ মিৰি, কাছাৰ জিলাত আব্দুল ছালাম। অসমৰ প্ৰতিখন গাঁৱৰ বাবে 1টাকৈ ফোন নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ৰাজ্যত COVID-19ৰ দ্ৰুত সংক্ৰমণ। 247জন ব্যক্তিৰ দেহত ধৰা পৰিছে COVID-19। কামৰূপ মেট্ৰত 115জন কোভিডত আক্ৰান্ত। 24 ঘণ্টাত কোভিডত মৃত্যুবৰণ কৰিছে 3জন। ৰাজ্যৰ নামৰূপ সাৰ কাৰখানালৈ সুখবৰ। নামৰূপ সাৰ কাৰখানা উজ্জীৱিতকৰণৰ বাবদ কেন্দ্ৰ 100 কোটি টকা অনুদান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা স্পষ্ট কৰে।